Hello everyone, welcome to my YouTube channel. আজি আছো মই কাৰ্বি আংলং এটা ডাঙৰ পাহাৰ মাজত আছো সক আপোনালোকে একদম পুতে চাওফালে কেৱল আনাউন্স শুনি আছিল অত দিনে আনাউন্সৰ খেতি কাৰ্বি আংলঙত ইমানে আছে কিন্তু আজি প্ৰথমে জীৱনত প্ৰথম দেখিছো আজি এনেকুৱা আনাউন্স খেতি কৰা আপোনালোকক দেখাইছো এটা সৰু ব্লগ হয় সৰুকে এটা ব্লগ বনাইছো কেৱল আপোনালোকৰ বাবে আৰু চাইলক আনাউন্সৰ খেতি কেনেদৰে ইয়াত কৰা হয় কিনেকুৱা কি ধুনীয়া পদ্ধতি কৰি থোৱা আছে ইয়াত আনাউন্সৰ খেতি আপোনালোকে চক আপোনালোকক ভালদৰে দেখাইছো আপোনালোকে চাই লওক আৰু এটা একদম আকৰ্ষণীয় বস্তু দেখাইছো আজি প্ৰথম জীৱনত প্ৰথম দেখিছো ইয়ালৈ আহি এটা আকৰ্ষণীয় বস্তু আপোনালোকক দেখাইছো চক হিলৰ ফাকে কেনেদৰে একদম এটা টেপ সিস্টেমত পানী বাগৰি আহিছে চক এইটো চক একদম নেদেখা বস্তু এটা দেখিছো গতিকে আপোনালোকক দেখাইছো একদম মিনাৰেল পানী হয় একদম সুন্দৰ মিনাৰেল পানী খাব পাৰি ইয়াত কোনো মানে আৰণ নাই কোনো অশুদ্ধ পানী নহয় এইটো বিশুদ্ধ খোৱা পানী হয় গতিকে আপোনালোকে চক আচৰিত ধৰণৰ এটা সিস্টেম কৰি থৈছে ইয়াত এইটো চক আপোনালোকক দেখাইছো ৰ'ব সো গাইজ আসলে আজি ভিডিওটো ইমানটোৱে এটা সৰু ব্লগ হয় আপোনালোকক দেখাইছো আৰু চেষ্টা কৰিম আপোনালোকক দেখাবলৈ ইয়াত কাৰ্বি আংলঙত আহি যেহেতু মই কাৰ্বি আংলঙত থাকিম কেইদিনমান সময় মানে এটা বিশেষ কামত আহিছিলোঁ গতিকে আজি এটা সৰু ব্লগ দেখাইছোঁ মানে জাষ্ট মানে এটা এণ্টাৰটেইনমেণ্ট আপোনালোকক দিছোঁ গতিকে আৰু পাব এনেকুৱা ভাল ধুনীয়া ভিডিঅ' চেষ্টা কৰিম আপোনালোকক দিবলৈ গতিকে আজি ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অনাগত দিনত ছাবস্ক্ৰাইব কৰি থলে আপোনালোকে মোৰ আৰু নতুন নতুন ভিডিঅ' দেখিবলৈ পাব আজিলৈ বাই পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিয়ে জয় অসম মিচিং গামোৰৰ